সো হেল্ল' এভৰিৱান, আমি আজি কালি হৈ যোৱা ইংলিছৰ এছএছএল 2026ৰ ইংলিছৰ তাৰমানে আমি MCQ বিলাক সলভ কৰিম। তোমালোকে জলদি জলদি MCQ বিলাক মিলাই যাবা, কেইটা ভুল হৈছে, সো কেইটা শুদ্ধ হৈছে কমেণ্ট বক্সত জনাবা। সো কুৱেশ্যন নম্বৰ 1ৰ এনচাৰটো হ'ব বি। শুদ্ধ উত্তৰটো হ'ব বি। তাৰপিছত কুৱেশ্যন নম্বৰ 2, হোৱাট ইম'শ্যন ডমিনেটছ, এইটো তোমালোকৰ 2 নম্বৰটো হ'ব বি। অকল এনচাৰটো কৈ যাম। 3ৰ হ'ব ডি, ঠিক আছে। তাৰপিছত 4ৰ এ, কুৱেশ্যন নম্বৰ 4ৰ এনচাৰ শুদ্ধ উত্তৰ এ। তাৰপিছত কুৱেশ্যন নম্বৰ 5ৰ এনচাৰটো হ'ব বি, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ এনচাৰটো হ'ব বি, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 7ৰ এনচাৰ ৰাইট এনচাৰটো হ'ব চি। তাৰপিছত কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ উত্তৰটো হ'ব এ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ উত্তৰটো হ'ব বি, অপশ্যন বি। কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ এনচাৰটো হ'ব এ, ঠিক আছে। 11ৰ এনচাৰটো হ'ব চি। তাৰপিছত কুৱেশ্যন নম্বৰ 12ৰ এনচাৰটো হ'ব শুদ্ধ এনচাৰটো হ'ব ডি। কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ এনচাৰটো হ'ব তোমালোকৰ বি। কুৱেশ্যন নম্বৰ 14ৰ তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব চি। কুৱেশ্যন নম্বৰ 15ৰ এইটো কাৰেক্ট এনচাৰটো হ'ব এ। তাৰপিছত কুৱেশ্যন নম্বৰ 16ৰ কাৰেক্ট এনচাৰটো হ'ব ডি। কুৱেশ্যন নম্বৰ 17ৰ এনচাৰটো হ'ব বি। কুৱেশ্যন নম্বৰ 18ৰ শুদ্ধ এনচাৰটো হ'ব এ। কুৱেশ্যন নম্বৰ 19ৰ শুদ্ধ উত্তৰটো হ'ব এ। কুৱেশ্যন নম্বৰ 20ৰ কাৰেক্ট এনচাৰটো হ'ব ডি। কুৱেশ্যন নম্বৰ 21ৰ কাৰেক্ট এনচাৰটো হ'ব চি। কুৱেশ্যন নম্বৰ 22ৰ কাৰেক্ট এনচাৰটো হ'ব এ। কুৱেশ্যন নম্বৰ 23ৰ কাৰেক্ট এনচাৰটো হ'ব চি। তাৰপিছত কুৱেশ্যন নম্বৰ 24ৰ তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব চি। কুৱেশ্যন নম্বৰ 25ৰ কাৰেক্ট এনচাৰটো হ'ব ডি। কুৱেশ্যন নম্বৰ 26ৰ তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব ডি। তাৰপিছত কুৱেশ্যন নম্বৰ 27ৰ মেইন কাৰেক্ট এনচাৰটো হ'ব বি। তাৰপিছত কুৱেশ্যন নম্বৰ 28ৰ কাৰেক্ট এনচাৰটো হ'ব চি। তাৰপিছত কুৱেশ্যন নম্বৰ 29ৰ কাৰেক্ট এনচাৰটো হ'ব ডি। তাৰপিছত কুৱেশ্যন নম্বৰ 30ৰ কাৰেক্ট এনচাৰটো হ'ব এ। কুৱেশ্যন নম্বৰ 31ৰ শুদ্ধ উত্তৰটো হ'ব কাৰেক্ট এনচাৰটো হ'ব এ। কুৱেশ্যন নম্বৰ 32ৰ শুদ্ধ উত্তৰটো হ'ব ডি। কুৱেশ্যন নম্বৰ 33ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ বি। কুৱেশ্যন নম্বৰ 34ৰ শুদ্ধ কাৰেক্ট এনচাৰটো হ'ব চি। ইয়াত বি মাৰা আছে, বি দিয়া আছে, চ' তোমালোকে বি নিদিবা, চি দিবা। ইয়াত মই এইটো যাৰ কুৱেশ্যন পেপাৰ দিছে, চ' এইটো ভুল দিছে, চি হ'ব কাৰেক্ট এনচাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 35ৰ বি। তাৰপিছত কুৱেশ্যন নম্বৰ 36ৰ এনচাৰটো হ'ব চি। তাৰপিছত তোমালোকৰ এইটো যিটো অৰ দিয়া আছে, চ' অৰৰ শুদ্ধ উত্তৰটো হ'ব বি। বোথ দ্য ষ্টেটছমেন আৰ ট্ৰু, ইয়াত চি দিয়া আছে, ইয়াৰ ভুল হৈছে। 37ৰ তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব বি। তাৰপিছত যিটো তোমালোকৰ অৰ দিয়া আছে, চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। তাৰপিছত 38ৰ তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব ডি। চ' তাৰপিছত অৰ দি যিটো আছে সেইটো হ'ব বি। চ' কুৱেশ্যন নম্বৰ 39ৰ শুদ্ধ উত্তৰটো হ'ব বি। তাৰপিছত যিটো অৰ আছে, চ' ইয়াৰ উত্তৰটো হ'ব এ। ইয়াত চি দিয়া আছে, এ হ'ব কাৰেক্ট এনচাৰ। তাৰপিছত তোমালোকৰ যিটো আছে ইয়াত কুৱেশ্যন নম্বৰ 40ৰ কাৰেক্ট এনচাৰ হ'ব চি। 41ৰ তোমালোকৰ কাৰেক্ট এনচাৰ হ'ব চি। তাৰপিছত 42ৰ কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ বি। চ' 43ৰ তোমালোকৰ কাৰেক্ট এনচাৰ হ'ব ডি। তাৰপিছত 44ৰ কাৰেক্ট এনচাৰ হ'ব বি।
চ' এইখিনি মিলাই ল'বা, তোমালোকে কমেণ্ট বক্সত জনাবা কেইটা ভুল হৈছে কেইটা কাৰেক্ট হৈছে।